আমাৰ 1 নম্বৰ প্ৰশ্নটো দিয়া আছে যদি সকলোবিলাক দিশক এনেদৰে পৰিৱৰ্তন কৰা হয় যে উত্তৰ দিশ দক্ষিণ দিশ হয় তেন্তে উত্তৰ পশ্চিম দিশ পৰিৱৰ্তিত হয় কি হ'ব অপশ্যন এ দিয়া আছে দক্ষিণ পূব আৰু অপশ্যন বি দিয়া আছে উত্তৰ পূব অপশ্যন সি দিয়া আছে দক্ষিণ পশ্চিম আৰু অপশ্যন ডি দিয়া আছে ওপৰ এটা আমি দিশ নিৰ্ণয় কৰিবলৈ আমি এটা কথা জানিব লাগিব এইটো হৈছে এইটো হ'ল পূব পশ্চিম এইটো হ'ব উত্তৰ আৰু এইটো হ'ব দক্ষিণ এইটো আমি সকলোৱে জানো এতিয়া আমি উত্তৰটো কৰিম আমি কি জানো এইটো চাইড এইফালে হ'ল এইটো আমাৰ পূব পশ্চিম উত্তৰ দক্ষিণ এইটো হ'ব উত্তৰ পূব আৰু এইটো হ'ব দক্ষিণ আৰু পশ্চিমৰ মাজত দক্ষিণ পশ্চিম এইটো পূব আৰু দক্ষিণৰ মাজত দক্ষিণ পূব আৰু ইফালে হ'ব উত্তৰ আৰু পশ্চিমৰ মাজত উত্তৰ পশ্চিম এতিয়া আমাক কৈছিল কি প্ৰশ্নটো আছিল আমাৰ উত্তৰ পশ্চিম দিশ পৰিৱৰ্তিত হয় কি হ'ব অৰ্থাৎ আমি ইয়াক পৰিৱৰ্তন কৰিব লাগিব এতিয়া চাব প্ৰশ্ন মতে দিশবিলাক কি কৰিব দিছিল উলটা দিব দিছিল অৰ্থাৎ দিশবিলাক উলটা দিলে উত্তৰ দিশ কি হ'ব দক্ষিণ দিশ হ'ব ইয়াত আছিল উত্তৰ এইটো হ'ব কি দক্ষিণ তেন্তে ইয়াত হ'ব উত্তৰ ইয়াত হ'ব পূব ইয়াত হ'ব পশ্চিম এতিয়া চাব এইটো ভালকৈ বুজি ল'ব বাৰু পূব আৰু উত্তৰৰ মাজত কি হ'ব উত্তৰ পূব এইটো উত্তৰ পূব দক্ষিণ আৰু পশ্চিমৰ মাজত কি হ'ব দক্ষিণ পশ্চিম এতিয়া দক্ষিণ আৰু পূবৰ মাজত কি হ'ব দক্ষিণ পূব আৰু পশ্চিম আৰু উত্তৰৰ মাজত কি হ'ব উত্তৰ পশ্চিম আমাক লাগে কি উত্তৰ পশ্চিম দিশ সলনি হয় কি হ'ব অৰ্থাৎ উত্তৰ পশ্চিম দিশ সলনি হয় ইয়াত কি হ'ল দক্ষিণ পশ্চিম এতেকে আমাৰ অপশ্যন নম্বৰ এটো হ'ব শুদ্ধ উত্তৰ অৰ্থাৎ the right answer is the right answer is option number A হৈছে প্ৰশ্ন নম্বৰ 2 টো দিয়া আছে দিগন্ত পশ্চিম ফালে গৈ আছে সি তাৰ পিছত তিনিবাৰ 45 ডিগ্ৰী কোণ কৰি সোঁফালে আৰু বাওঁফালে অৰ্থাৎ এবাৰ দুবাৰ তিনিবাৰ ঘূৰিলে এতিয়া সি কোনফালে আছে ইয়াক আমি উলিয়াব লাগিব আমি জানো যে ইফালে হ'ল পূব পশ্চিম উত্তৰ দক্ষিণ এতিয়া এনসাৰ কি দিয়া আছে দিগন্ত পশ্চিম ফালে গৈ আছে অৰ্থাৎ দিগন্ত কলৈ গৈ আছে পূবৰ পৰা পশ্চিমলৈ গৈ আছে সি তাৰ পিছত তিনিবাৰ 45 ডিগ্ৰী কোণ কৰি সোঁফালে ইফালৰ পৰা যেতিয়া মানুহ এজন ইফালে আহি থাকে সোঁফালটো কোনটো হ'ব ভিতৰ সাইডটো হয়নে ভিতৰ সাইডটো সোঁফাল ওপৰলৈ ইফালে হ'ব সোঁফাল ইফালে হ'ব বাওঁফাল এতিয়া সি 45 ডিগ্ৰী কোণত সোঁফালে ঘূৰিলে 45 ডিগ্ৰী কোণ কৰি কোনফালে ঘূৰিলে সোঁফালে এইটো কোণ কিমান হ'ল 45 ডিগ্ৰী সোঁফালে ঘূৰিলে পিছত কি ওপৰলৈ গ'ল ওপৰলৈ যাবলৈ কি আকৌ কি সোঁফালে ঘূৰিলে 45 ডিগ্ৰী কোণত অৰ্থাৎ এইটো হ'ল 45 ডিগ্ৰী কোণত আকৌ ঘূৰিলে পিছত কি কৰিলে সি আকৌ 45 ডিগ্ৰী কোণত বাওঁফালে ঘূৰিলে 45 ডিগ্ৰী কোণত আকৌ বাওঁফালে ঘূৰিলে এতিয়া সি কোনফালে আছে আমি চাব লাগিব এতিয়া সি কোনফালে আছে ইফালে চাব গ'লে এইটো হয় ইয়াত দিয়া আছিল এইটো আছিল উত্তৰ আৰু এইটো আছিল পূব ইফালে আছিল পশ্চিম ইফালে আছিল দক্ষিণ
হয়নে এতিয়া কি কোন দিশত আছে এই দিশত হলে কি হ'ব উত্তৰ আৰু পূবৰ মাজত উত্তৰ পূব বুজি পাইছা উত্তৰ পূব অপচন নম্বৰ এ গতিকে এনসাৰ হ'ব অপচন নম্বৰ এ উত্তৰ পূব বুজিছা 3 নম্বৰ প্ৰশ্নটো চাব এ আৰু বি এটা বিন্দুৰ পৰা আৰম্ভ কৰিলে সিহঁতে 10 কিলোমিটাৰ উত্তৰ ফালে গ'ল এ বাওঁফালে ঘূৰিলে আৰু 5 কিলোমিটাৰ গ'ল আৰু বি এ সোঁফালে ঘূৰিলে 3 কিলোমিটাৰ গ'ল আকৌ এ বাওঁফালে ঘূৰি 15 কিলোমিটাৰ গ'ল আৰু বি সোঁফালে ঘূৰি 15 কিলোমিটাৰ গ'ল এতিয়া এ আৰু বি ৰ দূৰত্ব কিমান এতিয়া আমি এ আৰু বি ৰ দূৰত্ব উলিয়াব লাগিব ইয়াত চাওক আমি জানো যে ইফালে হল পূব এটো হল পশ্চিম এটো হল উত্তৰ এটো হল দক্ষিণ এটা কি কল এ আৰু বি এটা বিন্দুৰ পৰা আৰম্ভ কৰিলে ধৰা হল এটো বিন্দু এ বি হৈছে এ আৰু বি এটা বিন্দুৰ পৰা আৰম্ভ কৰিলে সিহঁতে 10 কিলোমিটাৰ উত্তৰলৈ গ'ল উত্তৰলৈ অৰ্থাৎ কি হ'ব ওপৰলৈ 10 কিলোমিটাৰ উত্তৰলৈ গ'ল 10 কিলোমিটাৰ উত্তৰলৈ গ'ল এ বাওঁফালে ঘূৰিলে আৰু 5 কিলোমিটাৰ গ'ল বাওঁফালে কোনটো হ'ব ওপৰলৈ গ'লে বাওঁফালে হ'ব এটো মানে বুজি পাইছা এটো বাওঁফালে কিমান আহিলে এ 5 কিলোমিটাৰ আহিলে 5 কিলোমিটাৰ এ বাওঁফালে আহিলে এটো কোন এ তাৰ পিছত কি ক'লে আৰু বি সোঁফালে ঘূৰি 3 কিলোমিটাৰ গ'ল ইফালৰ পৰা ধৰক আপুনি তলৰ পৰা ওপৰলৈ গৈ আছে ওপৰলৈ গৈ থাকোঁতে সোঁফালে কোনটো হ'ব সোঁফালে এটো চাইড হ'ব হয়নে এটো চাইড হল বাওঁফালে এটো চাইড হল সোঁফালে এতিয়া সোঁফালে কিমান গ'ল বি এ সোঁফালে গ'ল 3 কিলোমিটাৰ এটো গ'ল 3 কিলোমিটাৰ কোন বি বুজি পাইছা আকৌ এ বাওঁফালে গ'ল আৰু 15 কিলোমিটাৰ গ'ল এ কি হল ইফালে গৈ থাকিলে বাওঁফাল কোনটো হ'ব বাওঁফালটো হ'ব ভিতৰ ফালে ইফালে হল সোঁফালে গতিকে বি এ কি হল বাওঁফালে আকৌ 15 কিলোমিটাৰ গ'ল হৈছে 15 কিলোমিটাৰ গ'ল এ আকৌ 15 কিলোমিটাৰ গ'ল এটো হল কোন এটো হল এ এতিয়া কি ক'লে এখিনিত 15 কিলোমিটাৰ গ'ল আৰু বি এ সোঁফালে ঘূৰি 15 কিলোমিটাৰ গ'ল ইফালে আপুনি যেতিয়া গৈ থাকিব ইফালে গৈ থাকিলে সোঁফাল কোনটো হ'ব সোঁফাল হ'ব এইটো হয়নে সোঁফাল হ'ব এইটো ইফালে বি এ কিমান আহিলে 15 কিলোমিটাৰ এটো হল কোন বি আহিলে কিমান 15 কিলোমিটাৰ হৈছে 15 কিলোমিটাৰ বি আহিলে এতিয়া কি কৈছে এতিয়া আমি উলিয়াব লাগে এ আৰু বি ৰ দূৰত্ব অৰ্থাৎ এ আৰু বি ৰ দূৰত্ব আমি উলিয়াব লাগে বস্তুটো বুজি লৈছা এ আৰু বি ৰ দূৰত্ব এখিনিৰ পৰা ইয়ালে দূৰত্ব আমি উলিয়াব লাগিব হৈছে ইয়াৰ পৰা ইয়ালে দূৰত্ব উলিয়াবৰ কাৰণে আমি আগতে পাই আহিছো চাওক ইয়াৰ পৰা এ ৰ দূৰত্ব কিমান 5 কিলোমিটাৰ হয়নে আৰু ইয়াৰ পৰা বি ৰ দূৰত্ব কিমান 3 কিলোমিটাৰ গতিকে ইয়াৰ পৰা এখিনি 5 এখিনি 3 আমি ওপৰৰ পৰা পাই আহিছো এটাকে 5 + 3 সমান কিমান হ'ব 8 কিলোমিটাৰ এটোৱে হল উত্তৰটো এটাকে আমাৰ ইয়াত চাওক এইটো হল 8 অপচন নম্বৰ ডি ৰাইট আনসাৰ গতিকে আনসাৰটো হ'ব অপচন নম্বৰ ডি হৈছে 6 নম্বৰ প্ৰশ্নটো চাব ৰবিয়ে 12 কিলোমিটাৰ পশ্চিম ফালে গ'ল আকৌ তাত দক্ষিণ ফালে ঘূৰি 3 কিলোমিটাৰ গ'ল আকৌ পূবলৈ ঘূৰি 8 কিলোমিটাৰ গ'ল এতিয়া তাৰ প্ৰথম অৱস্থাৰ পৰা দূৰত্ব কিমান ইয়াত চাব প্ৰশ্নটো কি কৈছে ৰবিয়ে 12 কিলোমিটাৰ পশ্চিমলৈ গ'ল অৰ্থাৎ পশ্চিমলৈ কিমান গ'ল 12 কিলোমিটাৰ পশ্চিমলৈ গ'ল আকৌ তাত দক্ষিণ ফালে ঘূৰি 3 কিলোমিটাৰ গ'ল দক্ষিণ ফালে ঘূৰিলে কি হ'ব তললৈ আহিলে কিমান 3 কিলোমিটাৰ দক্ষিণ ফালে ঘূৰি 3 কিলোমিটাৰ গ'ল আকৌ পূবলৈ ঘূৰি 8 কিলোমিটাৰ গ'ল কিমান গ'ল 8 কিলোমিটাৰ গ'ল 8 কিলোমিটাৰ গ'ল এতিয়া তাৰ প্ৰথম অৱস্থাৰ পৰা দূৰত্ব কিমান অৰ্থাৎ ইয়াৰ পৰা ইয়াৰ দূৰত্ব আমি উলিয়াব লাগিব ইয়াৰ পৰা ইয়াৰ দূৰত্ব উলিয়াবৰ কাৰণে আমি প্ৰথমে
ইয়াৰ মানটো জানিব লাগিব আৰু এইখিনিৰ পৰা ইয়াৰ মানটো আমি জানি ল'ব লাগিব মানে কাৰণ পাইথাগোৰাছৰ সূত্ৰ এটা আছে কৰ্ণ স্কোৱাৰ ইকুৱেল ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ গতিকে আমি যদি ভূমিৰ মান আৰু লম্বৰ মান জানো তেতিয়া আমি কৰ্ণৰ মানটো জানিম এতিয়া আমাক লাগে লম্ব আৰু ভূমিৰ মান আমি যেহেতু জানোৱে যে ইয়াৰ পৰা ইয়ালৈ দূৰত্ব 3 কিলোমিটাৰ গতিকে ইয়াৰ পৰা ইয়ালৈ দূৰত্ব হ'ব কিমান 3 কিলোমিটাৰ আৰু যেহেতু ইয়াৰ পৰা ইয়ালৈ দূৰত্ব আছিল 12 কিলোমিটাৰ 12 কিলোমিটাৰে ইয়াৰ পৰা এইখিনিলৈ হ'ল 8 কিলোমিটাৰ গতিকে এইখিনিৰ পৰা এইখিনিলৈ হ'ব কিমান 8 কিলোমিটাৰ আৰু এইখিনি হ'ব 4 কিলোমিটাৰ হয়নে 8 4 12 এটাকে আমি ইয়াৰ মান পালো আৰু ইয়াৰ মান পালো এতিয়া আমি জানো যে কৰ্ণ সমান ৰোড অভাৰ ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ হয়নে এতিয়া চাওক ভূমিৰ মান কিমান ভূমিৰ মান পালো 4 যোগ লম্বৰ মান 3 লম্বৰ মান 3 এটাকে 4 স্কোৱাৰ আছিল 3 স্কোৱাৰ আছিল 4 4 গুণ 16 আৰু 3 3 গুণ 9 16 9 25 উত্তৰটো হ'ব কিমান 5 এটাকে আমাৰ অপচন নম্বৰ বি হ'ল শুদ্ধ উত্তৰ হৈছে 5 নম্বৰ প্ৰশ্নটো দিয়া আছে এখন ট্ৰেইন 120 কিলোমিটাৰ পশ্চিম ফালে গ'ল 30 কিলোমিটাৰ দক্ষিণ ফালে গ'ল আৰু 80 কিলোমিটাৰ পূব ফালে গ'ল ষ্টেচন পোৱাৰ আগত ট্ৰেইনখনৰ প্ৰথম অৱস্থানৰ পৰা ষ্টেচন কোনফালে অৱস্থিত এতিয়া আমি ইয়াত কৰিম আমাৰ প্ৰশ্নটো কি ক'লে এখন ট্ৰেইন 120 কিলোমিটাৰ কোনফালে গ'ল পশ্চিম ফালে গ'ল হয়নে 120 কিলোমিটাৰ পশ্চিম ফালে গ'ল 120 কিলোমিটাৰ পশ্চিমলৈ গ'ল তাৰপিছত কি ক'লে 30 কিলোমিটাৰ দক্ষিণলৈ গ'ল 30 কিলোমিটাৰ কলৈ আহিলে দক্ষিণলৈ আৰু 80 কিলোমিটাৰ পূব ফালে গ'ল 80 কিলোমিটাৰ পূব ফালে হয়নে 80 কিলোমিটাৰ পূব ফালে গ'ল ষ্টেচন পোৱাৰ আগত ট্ৰেইনখনৰ প্ৰথম অৱস্থানৰ পৰা কোনফালে আছে অৰ্থাৎ ইয়াৰ পৰা ইয়াৰ কোন দিশত অৱস্থিত আমি এটা দিশটোহে নিৰ্ণয় কৰিব লাগে ট্ৰেইনখন ইয়াৰ পৰা প্ৰথম অৱস্থান ট্ৰেইনখনৰ প্ৰথম অৱস্থান কোন দিশত আছে এতিয়া ট্ৰেইনখন য'ত ৰখি আছে তাৰ পৰা প্ৰথম অৱস্থান কোনফালে আছে আমি নিৰ্ণয় কৰিব লাগে ইয়াক নিৰ্ণয় কৰিবৰ কাৰণে আমি এখিনিত চাই লৈছো এইফালে আছিল পূব ইফালে আছিল পশ্চিম ইফালে হ'ব উত্তৰ আৰু এটো হ'ব দক্ষিণ এতিয়া আমি আগতে কৈছোৱে যে উত্তৰ আৰু পূবৰ মাজত কি আছে উত্তৰ পূব হয়নে উত্তৰ আৰু পূবৰ মাজত উত্তৰ পূব দক্ষিণ আৰু পূবৰ মাজত কি হ'ব দক্ষিণ পূব দক্ষিণ আৰু পশ্চিমৰ মাজত কি হ'ব দক্ষিণ পশ্চিম হয়নে উত্তৰ আৰু পশ্চিমৰ মাজত কি হ'ব উত্তৰ পশ্চিম বুজি পাইছে বস্তুটো এটা ট্ৰেইনখন কোন দিশত আছে ট্ৰেইনখন আছে উত্তৰ আৰু পূবৰ মাজত অৰ্থাৎ উত্তৰ পূবত ট্ৰেইনখন অৱস্থিত গতিকে উত্তৰ পূব ক'ত আছে অপচন নম্বৰ বি হ'ল ৰাইট এনসাৰ গতিকে আনসাৰটো হ'ব অপচন নম্বৰ বি উত্তৰ পূব হয়নে উত্তৰ পূব বুজি পালা